নমস্কাৰ। আজি মই সৰু ল'ৰা ছোৱালীক মোবাইলটো ব্যৱহাৰ কৰি কেনেকৈনো শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিব পাৰিম সেই বিষয়ে ক'ম। তো প্ৰথমতে এনেকৈ আমি গুগল প্লে ষ্ট'ৰটো ওলাম। তাতে গৈ ইয়াতে ক্লিক কৰি আমি স্কেটছবুক বুলি টাইপ কৰিম। তাৰপিছত KETCHBOOK। এইটো আহি গৈছে। তাৰপিছত তাতে ক্লিক কৰিলে এইটো চাৰ্চ কৰাটো ক্লিক কৰিলে এইটো আহি যাব আমাৰ। এতিয়া আমি এইটো ইয়াতে স্কেটছবুক পাইছোঁ, এইটো আমি ইনষ্টল কৰিম। এনেকৈ ইনষ্টল কৰিম। এইটো কৰি দিয়াৰ পিছত আমাৰ প্ৰথমতে ডাউনলোড হ'ব। এনেকৈ ডাউনলোড হোৱাৰ পিছত এইটো আমাৰ ইনষ্টল হৈ গ'ল। এতিয়া আমি কি কৰিম, সেই এপছটো উলিয়াম। আমি যিটো স্কেটছবুক এপছ আমাৰ মোবাইলটোত বিচাৰিম, এইটো ক্লিক কৰাৰ পাছত এনেকৈ আহিব। এইটো আই একচেপ্ট কৰি দিব লাগিব। তাৰপিছত এলাউ কৰি দিম আৰু এতিয়া আমাৰ স্ক্ৰীনত এইটো আহি দেখা পাম। প্ৰথমতে আমি এইটো এনেকৈ আমি কলমটো চিলেক্ট কৰি ল'ব লাগিব। এইটো আমি বহুত ইয়াতে আছে, বহুত ধৰণে লিখিব পাৰি। তাৰে ভিতৰত মই এটা চিলেক্ট কৰি দিছোঁ। এইটো এনেকৈ চিলেক্ট কৰিব পাৰে আপুনি। তাৰপিছত এইটো পূৰণ চিন থকাটো তাতে ক্লিক কৰি দিলে এইটো আহি যাব। এইবাৰ আমি আঙুলিৰে এনেকৈ লিখিব পাৰিম। আঙুলি দি এইবোৰ লিখিব পাৰিম। আপোনালোকে ল'ৰা ছোৱালীখিনিক এইবোৰ লিখিব দিব পাৰে প্ৰথমতে দেখুৱাই দি। ইয়াতে মই অ আ ক খ লিখিছোঁ, যিকোনো লিখিব দিব পাৰে বা ছবিও আঁকিব দিব পাৰে। এনেকৈ ধুনীয়াকৈ লিখিব দিব পাৰে। সিহঁতে এইবোৰ কৰিব দিলে খুব আগ্ৰহী হ'ব আৰু কাগজত বা বহীত এনেকৈ কলমেৰে লিখাতকৈ এইটো লিখাত সিহঁতে বেছি আগ্ৰহী হ'ব আৰু সিহঁতৰ লিখাৰ অভ্যাসটো বাঢ়িব আৰু পঢ়াৰ প্ৰতি আগ্ৰহী হ'ব। এনেকৈ আমি আৰু মুচিবও পাৰোঁ। এইটো ৰবৰ চিলেক্ট কৰিব লাগিব, দেখা পাইছে নিশ্চয়। তাৰপিছত আমি বেলেগ কলম এনেকৈ ইউজ কৰিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকে চালে গম পাব। এই কলম থকা চিহ্নটোত ক্লিক কৰিলে হ'ব। এইটো হ'ল ৰং আমি দিব পাৰিম। বেলেগ ৰঙৰ আমি লিখিব পাৰিম। বেলেগ ৰং দি চিলেক্ট কৰিব পাৰিম। ধুনীয়াকৈ এইটো আমি কৰিব পাৰোঁ। এইটো মই ৰঙা দি দিছোঁ। এনেকৈ এইটো ৰঙা লিখা খাব বা বেলেগ কালাৰ লিখিব খুজিলে বেলেগ কালাৰ লিখিব খাব। মুঠতে এইবোৰ কৰি সিহঁতে খুব আনন্দ পাব। আকৌ সিহঁতক ছবিও আঁকিব দিব পাৰে ধুনীয়াকৈ। এনেকৈ বিভিন্ন ধৰণে লিখিব দিব পাৰে বা সিহঁতক কৰিব দিব, খুব ভাল পাব সিহঁতে। আৰু এনেকৈ কৰিলে সিহঁতৰ যিটো মোবাইল ব্যৱহাৰ কৰা, বিভিন্ন ভিডিঅ' চাব পাৰে, গেম খেলিব পাৰে, সেইটো অভ্যাসটো অলপ কমি যাব। এনেকৈ লিখিব পাৰে। অকল এইটো কৰিলেই যে সিহঁতে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হ'ব তেনেকুৱা নহয় কথাটো। তথাপি অলপমান হ'ব, অলপ আগবাঢ়িব। আৰু বহুত আছে, কিবা কিবি কৰিব লাগিব আমি সিহঁতক আনন্দদায়ক কাম কিছুমান কৰি পেলাই পঢ়াৰ প্ৰতি আগ্ৰহী কৰিব লাগিব। সেইবোৰো মই ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব।